হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু স্বচ্ছ ভাৰত অভিযানৰ পৰা চৰকাৰী শৌচালয় দিয়া হয়, গতিকে সেই চৰকাৰী শৌচালয়ৰ বাবে আপোনালোকৰ মোবাইলতে কিদৰে এপ্লাই কৰিব পাৰিব তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই আজিৰ এই ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব। সেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব, যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আৰু আপোনালোকক কিহৰ ওপৰত ইনফৰমেশ্যন ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব আৰু সেই ব্ৰাউজাৰৰ চাৰ্চ বাৰত স্বচ্ছ ভাৰত মিছন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত থকা এই ৱেবছাইটটোত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। তাৰপিছত আপোনালোকে তলৰ ফালে অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে এটা অপশ্যন পাব এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনে এটা পেজ আহি যাব। এতিয়া চাওক, আপুনি যদি আগতে ইয়াত একাউণ্ট ক্ৰিয়েট কৰি থৈছে তেনেহ'লে ইয়াত লগ ইন কৰিব লাগিব। যিহেতু মই আপোনালোকক এটা ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন দেখুৱাম, গতিকে আমি এতিয়া চিটিজেন ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰিব লাগিব। চিটিজেন ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব। ইয়াত প্ৰথমতে আপোনাৰ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো দিব। তাৰপিছত ইয়াত আপোনাৰ নামটো বা আপুনি যিজন ব্যক্তিৰ বাবে আবেদন কৰি আছে তেওঁৰ নামটো দিব। তাৰপিছত ইয়াত মেল নে ফিমেল আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপৰা এড্ৰেছত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো এড্ৰেছ থাকিব সেই এড্ৰেছটো বহাই দিব। এড্ৰেছটো দিয়াৰ পিছত আপোনাৰ ষ্টেটখন চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত ইয়াত যিটো কেপচা কোড দিয়া আছে সেই কোডটো বহাই দি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এনেকুৱা এটা নটিফিকেশ্যন আহি যাব, ইউ হেভ ৰেজিষ্টাৰ্ড ছাকচেছফুলি বুলি। আপুনি ইয়াত অ'কে অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া আমাৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল, গতিকে এতিয়া আমি লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ হ'লে আমাৰ যিটো প্ৰথমে হোম পেজ আছিল সেই হোম পেজটোলৈ উভতি যাব লাগিব। আকৌ ইয়াত থকা এই এপ্লিকেশ্যন ফৰ্মছ ফৰ IHHL এই অপশ্যনটোত ক্লিক কৰিব লাগিব। আমি যিহেতু এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ, গতিকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিয়া মোবাইল নাম্বাৰটো ইয়াত বহাই দিব। তাৰপিছত আপুনি এই গেট OTP অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP আহিব। তাৰপিছত আপুনি ইয়াত থকা এই কেপচা কোডটো বহাই চাইন ইন অপশ্যনটোত ক্লিক কৰি দিব। চাইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ সম্পূৰ্ণ প্ৰফাইলটো ওলাই যাব, য'ত আপোনাৰ ষ্টেট নেম, এড্ৰেছ, ৰেজিষ্ট্ৰেশ্যন কেতিয়া কৰিছিল সকলো ইয়াত আহি যাব। তাৰপিছত আপুনি ইয়াৰ লেফ্ট ছাইডত থকা নিউ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন ফৰ্ম আহি যাব। এই ফৰ্মখন আপোনালোকে সম্পূৰ্ণৰূপে ফিল আপ কৰিব লাগিব। ইয়াত আপোনাৰ ষ্টেট নেমটো চিলেক্ট হৈ থাকিব, বাকী ডিষ্ট্ৰিক্ট নেম, ব্লক নেম, পঞ্চায়তৰ নেম, ভিলেজ নেম, তাৰপিছত আপোনাৰ হেবিটেশ্যন নেমটো আপুনি চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপুনি তলৰ ফালে দেখিব নেম অফ দ্য এপ্লিকেবল এজ এ আধাৰ। ইয়াত আপোনাৰ বা যিজন ব্যক্তিৰ বাবে আপুনি এপ্লাই কৰি আছে তেওঁৰ আধাৰ কাৰ্ডত থকা নামটো ছেম টু ছেম বহাই দিব। তাৰপিছত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব। তাৰপিছত আপুনি ইয়াত থকা এই বক্সটোত ক্লিক কৰি আপুনি ভেৰিফাই আধাৰ অপশ্যনটোত ক্লিক কৰি আপোনাৰ যিটো আধাৰ নাম্বাৰ সেই আধাৰ নাম্বাৰটো ভেৰিফাই কৰি ল'ব। তাৰপিছত আপুনি ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম যিটো আপোনাৰ হয় সেইটো দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো অৰ্থাৎ মেল নে ফিমেল চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ কেটেগৰীটো চিলেক্ট কৰিব, APL নে BPL। তাৰপিছত ইয়াত আপোনাৰ চাব কেটেগৰীটো অৰ্থাৎ ST SC আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ইয়াত থকা এই মোবাইল নাম্বাৰ আৰু এড্ৰেছৰ ঠাইটোত আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ আৰু এড্ৰেছ আছিল সেই এড্ৰেছটো বহাই দিব। তাৰপিছত আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ বেংক ডিটেইলছসমূহ দিব দিছে। এই ডিটেইলছসমূহ দিওঁতে আপোনালোকে অতি সাৱধানে দিব, যিহেতু এমাউণ্টটো চৰকাৰে বেংকৰ জৰিয়তে দিব। প্ৰথমতে ইয়াত থকা এই IFSC কোডটোৰ ঠাইটোত আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টৰ IFSC কোডটো বহাই দিব। এই কোডটো বহাই দিয়াৰ লগে লগে বাকী থকা ঠাইকেইটাত অট'মেটিকেলি ফিল হৈ যাব। তাৰপিছত ইয়াত আপোনাৰ বেংকৰ একাউণ্টৰ ফাৰ্ষ্ট পেজটো আপলোড কৰিব লাগিব, কিন্তু মনত ৰাখিব যে ফটোখন 200 KBৰ ভিতৰত হ'ব লাগিব আৰু ফটোখন ক্লিয়াৰ হ'ব লাগিব। তাৰপিছত ইয়াত থকা এই এপ্লাই অপশ্যনটোত ক্লিক কৰি দিলে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। তাৰপিছত লেফ্ট ছাইডত থকা এই ভিউ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ যিখন এপ্লিকেশ্যন ষ্টেটাছ আছে সেই এপ্লিকেশ্যন ষ্টেটাছখন চেক কৰিব পাৰিব, অৰ্থাৎ চাব পাৰিব। আৰু এইকেইটা বস্তু এনেকুৱা নহয় যে আজি এপ্লাই কৰিলে আজিয়ে হৈ যাব। মই স্ক্ৰীনত দেখুৱাৰ দৰে এই সম্পূৰ্ণ প্ৰচেছটো হ'ব আৰু তাৰপিছতহে আপোনালোকক যিটো পইচা সেই পইচাটো দিয়া হ'ব আৰু ভেৰিফিকেশ্যনো হ'ব যে আপুনি ফেক নে ৰিয়েল। তাৰপিছতহে আপোনাক এই এমাউণ্টটো দিয়া হ'ব। তো বন্ধু বান্ধৱীসকল, চৰকাৰী শৌচালয়ৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলতে কিদৰে এপ্লাই কৰিব পাৰিব তাৰ
তাৰে সম্পূৰ্ণ প্ৰচেছটো মই আজিৰ এই ভিডিঅ'ত আলোচনা কৰিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনাৰ ফেমিলি মেম্বাৰ আৰু ওচৰ চুবুৰীয়াৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।